আমি হোমৰ গুৰিলৈ নিমন্ত্ৰণ দিবলৈ আহিছোঁ আপোনালোকে চবেই যাতে সহযোগ সমৰ্থন কৰি লৈ আহে প্ৰাৰ্থনা কৰিছিল আপোনালোকে ইমান মৰমেৰে গ'লে তো লৈয়ে যাবলৈ দিম আৰু মোৰ দেখাই কিন্তু আমি যে গম পালোৱে তথাপি আমি নিদিওঁ গমহে পাইছে মানে ইমান ঢাকি থৈছো নহয় একদমেই দেখিব কেলে বাৰু আমি স্যাটিসফাই হ'ব লাগিব নহয় আচ্ছা মানুহজনী আছে ইয়াত আমি দেখাই নাই না এটালৈকে ঢাকি থৈ দিছে হেতু পিছে পইণ্ট দে একদম পইণ্ট কিবা এটা আছে মানে পাছফালে নহয় ৰাতিপুৱা আমি কি দিলোঁ কাৰণ কেলে এতিয়া তলমিৰে মাতিছে তো তেওঁ যাবই লাগিব তোমালোকে নিদিওঁ বুলি ক'লে তাত নিদিব বাৰু যাবলৈ শুনাচোন আমি নিদিলে নো দয়া কেনেকে আমি নিদিলে দয়া কেনেকে দিয়ে যাবা চাও হৰাই দিছিলে আমি খুজিছো লাগে আমাৰ তামোলপান ল'লেই গ্ৰহণ কৰি তাৰপিছত তামোলপান গ্ৰহণ কৰাৰ পিছত আৰু নিদিওঁ বুলি ক'বলৈ কোনো প্ৰশ্নই নাই নাই ইমানেই বেছি ভদ্ৰকে খুজিছে নহয় আমি মানে একদম কি কৰিম বাৰু কিন্তু আমি নিজে লৈ যাম বাৰু ঠিক আছে আমি নিজে লৈ যাম হোমৰ গুৰিলৈ অকমান আছে ইয়াতে হয় ন হাঁহি মাৰিছে হাঁহিতে গম পাই গৈছে হাঁহিটো তাই ৰ'ব পৰা নাই আমিতো কেনেকে ৰখাও ন কেলে কান্দিব তানবিৰক চাও মেকআপ কৰিছে তানবিৰক চাও লাগি গৈছেগে তাইৰ হয় দিয়ক তানবিৰকো চাও লাগিছে কিন্তু ইয়াৰ অলপ কষ্ট কৰিব লাগিব এতিয়া আমি লৈ যোৱাৰ পিছতোতো দেখা নাপায় হোমগুৰিত বহি আছে ৰখি আছে এতিয়া আমি কৰিম পিছি বহি আছে সি বেচেৰাটো আয়ো বেচেৰা ছোৱালী পাবলৈ অলপ কষ্ট কৰিব লাগিব লগোৱা নাই নহ'লে খুলি পৰিলে হয় এনেকে কৰি কৰি কষ্ট ফলতে দিয়া লক্ষী পাব এনেই নাপায় আমি লৈ গৈ আছো ঠিক আছে কইনাৰ চব অকমান চবে খাই যাব লাগিব কইনাৰ হাতেৰে কইনাহাতে চব অলপ আমাৰ পাৰ্টি খুলিছো বাৰু মাহী খাওঁ যে অকমান চাৰ কইনাৰ হাতেৰে চব অলপ চবেই খাব লাগিব এতিয়া মুখত দেখুৱা আৰু একো নাই দেখাব পাৰি সোমাব নোৱাৰিম